Friends, welcome to Sandipan YouTube. আৰু আজি আমি চাম ৰথ যাত্ৰা যিহেতু চলি আছে জুলাই স্কুল খুলিবই আৰু এতিয়াও দুদিন আছে 1 তাৰিখে খুলিব গতিকে আমাৰ অসমত হৈছিলে ৰথ যাত্ৰা আমাৰে সৌভাগ্য যে আমি অসমত হোৱা ৰথ যাত্ৰা চাবলৈ পালোঁ অসমত নতুনকৈ আহিছে ৰথ যাত্ৰা গতিকে অসমৰ যি গোলাঘাট আছে গোলাঘাটতো খুব সুন্দৰভাৱে যি নগাঁৱলৈ যোৱা যিটো ৰাস্তা আছে নগাঁৱলৈ যোৱা সেই ৰাস্তাটোৰ বাটতে আহে সেই মন্দিৰটো খুবেই সুন্দৰ আচলতে এটা মন্দিৰ আৰু আমাৰেই সৌভাগ্য যে আমি আৰু বহু মানুহ মিলি আমি ৰথ যাত্ৰাটো চাব পাৰিলোঁ বেছিভাগ পুৰী জগন্নাথ এনেকুৱা ঠাইত হয় ৰথ যাত্ৰা কিন্তু আমাৰ অসমৰ গোলাঘাটতো সেই ৰথ যাত্ৰা হৈছিলে আৰু খুবেই সুন্দৰকৈ ৰথ যাত্ৰাটো হৈছিলে আৰু অসমত আজিকালি বহুতো ঠাইত সেই ৰথ যাত্ৰাটো হৈছে গতিকে ৰথ যাত্ৰাৰ কিছুমান আমাৰ হাতত এটা 4 মিনিটৰ এটা ভিডিঅ' ক্লিপ আছে আমি চাই লওঁ আহক